এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই। আৰু যিসকলৰ বেয়া চলি আছে তেওঁলোকৰো ভগৱানে ভাল কৰক, ভাল হওক। আৰু মই আজি আহিছোঁ মোৰ পিছফালে যিটো চিনেৰী আছে, চিনেৰীটো দেখাতে আপোনালোকে গমেই পাইছে মই ক'লৈ আহিছোঁ। ব'লকচোন আপোনালোককো দেখুৱাওঁ মই ক'লৈ আহিছোঁ মানে আপোনালোকে ইতিমধ্যে দেখাই পাইছে। এয়া মোৰ পিছফালে কলাক্ষেত্ৰ, আৰু ব'লক ময়ো কলাক্ষেত্ৰ চাওঁ আৰু লগতে মোৰ লগতে আপোনালোককো দেখুৱাওঁ। ব'লক। কলাক্ষেত্ৰ চাবলৈ আকৌ ভিতৰত মানে সোমাবলৈ টিকেট কৰিব লাগিব নহয়। টিকেট কাউণ্টাৰ আকৌ এইটোহে। ব'লকচোন আমি টিকেটটো কৰি লওঁ তাৰপিছত ভিতৰত সোমাম। ব'লক। এয়া টিকেটটো ইতিমধ্যে কৰি ল'লোঁ। ব'লক এতিয়া ভিতৰত সোমাম। টিকেটৰ লগতে আকৌ বেগো চেক কৰিব, কাৰণ তামোলজাতীয় বা গুটখাজাতীয় বস্তুবোৰ ভিতৰলৈ নিবলৈ নিদিয়ে। টিকেট কাটি টিকেট চেক কৰি আমি এতিয়া পূৰা ভিতৰত সোমালোঁ। আৰু মই মানে অকলে অহা নাই বাৰু, আমাৰ বৌ আহিছে। এয়া এইফালে আমাৰ বৌ আৰু এইফালে মাহী আৰু ভাইটি আহিছে নহয়, আপোনালোকে সকলোৱে চিনি পায় এইটো। ব'লক পিছে এতিয়া ভিতৰলৈ যাওঁ, সোমাই যাওঁ, চাওঁ, আপোনালোককো দেখুৱাওঁ। একদম ভিডিঅ'টো অকণো স্কিপ নকৰিব, একদম চাই থাকক। কাৰণ কিয়, চাই থাকিলে গম পাব আমি কি চাম বা আপোনালোকক কি দেখুৱাম। ইছৰাম কি মজা, ফুল ইমান চাফা, চাওকচোন পৰিৱেশটো বহুত বেছি ভাল লাগে দেই। এনেকুৱা পৰিৱেশত আহিলে একদম মানে মন চন লগতে একদম মন ব্ৰেইন চব ফ্ৰেছ হৈ যায়। চাওকচোন আমি মানে বহুত বেছি সোনকালে আহিলোঁতো, এতিয়া 10টা বাজিছেহে। গতিকে একদম মানুহ নায়ে, একদম মানে মানুহ নাই, অকল আমিকেইটাই আছোঁ মানে, মানুহ নাই। কাৰণ আগবেলা ৰাতিপুৱা ইমান সোনকালে মানুহবিলাক নাহে না, দেৰিকৈহে আহে। চাওকচোন মানুহেই নাই, আৰু মানুহ নাই, অকল এইকেইটা আমিকেইটাই আছোঁ আৰু এইকেইটা আছে। ব'লক ভিতৰত এণ্ট্ৰি কৰোঁ। এনেদৰে এইবোৰ ভিতৰত বস্তুবোৰ সজোৱা আছে। এইটো বৰঢোল, ইয়াত বৰঢোল লিখা আছে। অনুগ্ৰহ কৰি নুচুব, প্লিজ ডণ্ট টাচ। এনেদৰে মানে সজাই ৰাখে আৰু এয়া এনেদৰে সজাই ৰখা হৈছে। সূত্ৰধাৰ বুলিয়ে কয় নেকি। এইটো এতিয়া মানে 2 তালাৰ ওপৰত এনেদৰে আমাৰ অসমীয়াৰ মানে জাতীয় উৎসৱ বিহু, যিহেতুকে এনেকৈ বিহু নাচনি আৰু ঢুলীয়া মানে সজাই থোৱা হৈছে। অকল বিহু বুলিয়ে নহয়, সকলো জনগোষ্ঠীৰ মানুহৰ মানে সকলোৰে এটা মানে সজাই থোৱা হৈছে। নিজৰ যিটো সংস্কৃতি সেইটো সজাই থোৱা হৈছে। এয়া দৰা কইনা ইমান ধুনীয়াকৈ প্ৰদৰ্শন কৰি ৰাখিছে। এয়া গাঁৱৰ ঘৰৰ পৰিৱেশ। এনেদৰে এইটো এটা বাকচ টাইপ দেখিছে নাই, এনেকৈ ইয়াতে এনেকৈ সজাই থৈছে। এইটো পলু পোহা দৃশ্য। এনেদৰে আৰু আমাৰ অসমীয়াৰ যিখিনি মানে তলত মানে 2য় মহলাত চোৱা হৈ গ'ল। এতিয়া মানে 2য় মহলালৈ আহি আছোঁ। ব'লক 2য় মহলাত এয়া এনেদৰে আছে জকাই খোকা। চাব লগা বস্তু এইটো দেখিছে, কিমান ডাঙৰ টৌ। এইটো কিমান ডাঙৰ টৌ, আকাৰতে আপোনালোকে গমেই পাইছে কিমান ডাঙৰ। সেয়া ইয়াতে লিখিছে নুচুব, ডণ্ট টাচ, মানে চুব নিদিয়ে, অকল চাবহে দিব। ইয়াত মানে বিভিন্ন ঘৰৰ নমুনা মানে ইয়াতে এনেদৰে দেখুৱাইছে, ঘৰৰ নমুনাসকল ইয়াতে লিখাও আছে। ইয়াত কাঁহ পিতলৰ সামগ্ৰী, বানকাঁহী, বটা, শৰাই, বৰ শৰাই, মানে বানকাঁহী, বানকাঁহী দেখিছেনে? বিৰাট ভাল লাগিছে দেই। বহুত বেছি ভাল লাগিছে। মানে এনেদৰে নামঘৰৰ মণিকূটৰ থাপনা মানে বিভিন্ন ৰকমৰ বনাই ৰাখিছে, আৰু মাজতে এয়া থৈ দিছে। বহুত বেছি ভাল লাগিছে। ইয়ালৈ আহি কেনেকুৱা লাগিছে বাৰু আপোনালোকৰ কওকচোন? ভাল লাগিছে, বহুত ভাল লাগিছে। ভাল লাগিছেনে? আজি 18 বছৰৰ পিছত আহিছোঁ, বহুত সলনি হৈছে, কিন্তু আগৰ দিনৰ বস্তুবোৰ চাই ভাল লাগিছে। আৰু কি বুলি ক'ম, কেনেকুৱা লাগিছে?
ৰাতি আহি বৰ ভাল লাগিল আগৰ পুৰণা বস্তুবোৰ দেখি পাইছোঁ বৰ পুৰণা বস্তুবিলাক আছে ভাল লাগিছে আমি এতিয়া ওলাই আহিছোঁ আকৌ আমি এতিয়া চালোঁ আৰু এতিয়া অলপমান তললৈ যাওঁ বাহিৰত মানে বাহিৰত চোৱা নাই নে বাহিৰত অকণমান চাওঁ তাৰপিছত ভিতৰবিলাকতো দেখুৱালোঁ আৰু এইফালে বাহিৰত আহি মানে অকণমান বৌহঁতক মাহীহঁতক মানে জংঘলো দেখুৱাই দিলোঁ আৰু ব'লক পিছে এতিয়া আৰু কি দেখোঁ এফালৰ পৰা চাই গৈ থাকোঁ জংঘলৰ ভিতৰত আৰু কি দেখি পাওঁ বৰ বেছি গৰম লাগিছে দে বহুত বেছি মানে গৰম লাগিছে প্ৰথমতে আহোঁতে ইমান ৰ'দটো দিয়া নাছিলে কিন্তু এতিয়া বহুত বেছিকৈ ৰ'দ দিছে বহুত বেছিকৈ একদম বৰ গৰম লাগিছে অকণমান বহি লওঁ দেই একদম ভাগৰ লাগিলে দেই বহুত বেছিকৈ গৰম লাগিছে এতিয়া অকণমান বহিছোঁ আৰু এতিয়া মানে কল এটা উলিয়াই কল এতিয়া চবেই আমি এনেকৈ এটা এটা খাম আৰু একদম মানুহ নাই আৰু এতিয়া মানে এটা দুটা মানুহ এতিয়াহে আহিবলৈ ধৰিছে এইয়া চাওক এইয়া এটা দুটা সোমাই গৈছে এয়া মানে মানুহ এতিয়াহে এটা দুটা আহিবলৈ ধৰিছে এয়া আমি আহোঁতে এটাও মানুহ নাছিলে দেখুৱাইছিলোঁ ন আপোনালোকক ইয়াতে পাব নেকি পানী বহুত বেছিকৈ ৰ'দ দিছে দেই একদম আমি চাই মেলি এতিয়া ওলাই আহিছোঁ মানে ইমান মানে লৈ লওঁ থাকিব পাৰে অকণমান চাহ জেগালৈ আহিছোঁ আৰু এইখিনিতে মানে দোকান নেকি খুব পানী খাবলৈ মন গৈছে আৰু যাওঁচোন পানী বিচাৰি ইয়াতে অলপমান পানী বিচাৰি আহিছোঁ আৰু আপোনালোকে যদি আহে তেতিয়াহ'লে আপোনালোকে পানী বিচাৰি মানে বাহিৰলৈ যাব দৰকাৰ নাই ইয়াতে এয়া পানী বটল পায় ভিতৰতে আছে মানে গেটৰ বাহিৰ হ'ব নালাগে আমি মানে সেইখন দোকানত পানী নাপালোঁ মানে দোকানখনে বন্ধ আছিলে এতিয়া এইখনলৈ আহিছোঁ পানী বিচাৰি আহিলোঁ কিন্তু ইয়াতে নেমু পানীহে পালোঁ এইটো এতিয়া নেমু পানীটোকে খাওঁ আৰু মোৰ শেষ ঘৰ মানে ইয়াতে আৰু ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আছে আৰু আমি চালোঁ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণতো ইয়াত মানে ভিডিঅ' চিডিঅ' ফটো চটো কৰিব নিদিয়ে এই ঘৰটোৰ ভিতৰতে মানে ভূপেন হাজৰিকাদেৱৰ মানে স্মৃতিবোৰ ৰাখিছে স্মৃতিবোৰ আমি চালোঁ আৰু আপোনালোকলৈ পৰিধান কৰা সাজ পোছাক জোতাকে আদি কৰি সকলোবোৰ বস্তু তেওঁ সংৰক্ষণ কৰি ৰাখিছে আমি চালোঁ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ যিহেতুকে সেই ঘৰটোৰ মানে ভিতৰত ভিডিঅ' বা ফটো এনেকৈ কোনো ধৰণৰ মানে কেমেৰা অন কৰা মানে নিষেধ মানে কেমেৰা অন কৰিব নোৱাৰে ফটো চটো দিব নাই মোবাইল মানে সম্পূৰ্ণ কেমেৰা হওক মোবাইল হওক বেগৰ মানে এনেকৈ বেগৰ ভিতৰতহে মানে থ'ব লাগিব আৰু সেইটো কাৰণে আপোনালোকলৈ আগবঢ়াব নোৱাৰিব অৱশেষত একদম চাই ওলাই আহিলোঁ মানে এতিয়া গেটৰ ফালে আহি আছোঁ আৰু চাওকচোন আপোনালোকক অলপমান ভিউটো দেখুৱাটো মানে দেখুৱাই দিওঁ মানে বাহিৰৰ পৰা কেনেকুৱা লাগে মানে চাবলৈ পৰিৱেশটো আহোঁতে বা অকণমান দেখুৱাইছিলে নীৰৱতা হৈ আছিলে মানে কোনো মানুহ নাছিলে এতিয়া মানে এজন মানুহ আহিব ধৰিছে আৰু চাওকচোন আপোনালোকো এবাৰ মই দেখুৱাই দিওঁ ভিউটো ইমান মানে ধুনীয়া এনেকৈ বহুত বেছি ভাল লাগে এনেকুৱা গৈ এতিয়া মানে এজন দুজনকৈ মানুহ আহিব ধৰিছে আৰু আমি বহুত সোনকালে আহিছিলোঁ সেইটো কাৰণে মানে মানুহ একদমেই নাছিলে ওলাই আহিলে একদম বাহিৰত আৰু বৰ বেছিকৈ গৰম লাগিছে আৰু বেছি মানে কথা চথা কৈ থাকিবলৈ মন যোৱা নাই আৰু যামগৈ আৰু এইপিনে বৌ আছে ভাইটি আছে মই আছোঁ আৰু এইফালে ফেমিলি মানে মানুহ আছে ল'ৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে ইয়াতে খেলাৰো সুবিধা আছে এয়া একদম মানে কোনো টেনশ্যন নাই আৰু এইবিলাক খেলা বস্তু ইয়াতে খেলাব পাৰে ল'ৰা ছোৱালী কলাক্ষেত্ৰ আহিলোঁ আৰু ময়ো চালোঁ লগতে আপোনালোককো দেখুৱালোঁ আজি মানে কেনেকুৱা পালে আপোনালোকে আজি মানে মোৰ ভিডিঅ'টো চাই মানে কলাক্ষেত্ৰ চাই কেনেকুৱা পালে চাব মোক কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো এটা লাইক মাৰিব আৰু যিসকলে মোৰ চেনেলটো মানে এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু আজিলৈ মোৰ ভিডিঅ'টো ইমানে